Hey guys, welcome my YouTube channel another vlog. Good morning. আৰু মই লৈ লৈছোঁ চাহ ৰাতিপুৱা লাল চাহ বিস্কুট খাই কেনে আজি ব্লগটো শুৰু কৰিম আৰু আজি ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব আজি মই কতো ফুৰিব নাযাওঁ আজি ঘৰতে কি বনাও কি নবনাও হেতুই দেখাম আৰু ইফালে মই বিস্কুট খাই আছো তো আগলৈ চাই সো এতিয়া মই মানে ৰুটি বনাম আৰু যেহেতু মোৰ বহুত কাহ হৈ আছে সেইখানে মানে মই তেতিয়া ভয়েসটো ভালকে আহা নাই এতিয়া ভয়েস দি আছো আৰু এতিয়া মই মানে আটা মাৰিম আটাটো নিমখ দি আছো এই নিমখ দেখাইছো আৰু মানে বহুত কাহ হৈ আছিল কাৰণে মানে ভয়েসটো তেতিয়া ভাল আহা নাই বহুত স্লো আহি আছিল তো এতিয়া মই আটা মাৰিম আৰু ইফালে মই কিবা বকি আছিলো নাজানো ভয়েস এড কৰি আছো মই এতিয়া আৰু চাই থাকক কেনেকৈ আটা মাৰো আটা মাৰা হোৱাৰ পিছত এনেকৈ মই গোল গোলকৈ বনাই আছো হাতত লৈ গোল গোল কৰো তभी আটা হোগা গোল মানে হ'ব মানে ৰুটিটো বেলনতে গোল হ'ব কি ধুনীয়াকৈ মৰম কৰি কৰি গোল কৰি আছো চাই থাকক কি হয় নাজানো আৰু আজি ৰুটি বনাও নে কি বনাও এতিয়া আটা মাৰাৰ পিছত মই ৰুটিটো বেলি আছো ৰুটি বেলাৰ পিছত ভাজিব লাগিব তো মই কেমেৰাটো আকৌ ভালকে থৈ দিলো এটা জায়গাত আৰু এতিয়া মই ৰুটি বেলি আছো ৰুটি বেলি 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 কি কৰিম আৰু এই গোল হৈছে দেখিছে গোল হৈছে মোৰ ৰুটি গোল কৰি বেলি আছো চাই থাকক আগলৈ আৰু কি কম আৰু জানে তো ৰন্ধা বঢ়া কৰিলে কেমেৰা মানে সব বস্তু দেখুৱা নাযায় কেমেৰাত সো এখানে কাট কৰি কৰি বনাইছো আৰু অকলহৰীয়া মানুহ কোনো কেমেৰা ধৰা মানুহ নাই আটা বেলি আছো সো ইয়াতে মোৰ ৰুটি বেলা হৈ গৈছে এটা এটা বেলি আছো এটা এটা ভাজি আছো চক এনেকৈ কৰি শিকি আছো কিমান কামৰ ছোৱালী হয় মই দেখিছে যোনটো ঘৰৰ বোৱাৰী হম একদম মানে খাৱৰি কষ্টই নহব সব কাম জানো সো এনেকৈ এটা হাতত কেমেৰা ধৰি কষ্ট কৰি ইফালে ভাজি আছো বেলি আছো আৰু সকলোকে দেখাই আছো মই ব্লগত কি কৰোঁ যেহেতু মই ৰেগুলাৰ ব্লগ দিব নোৱাৰোঁ যেহেতু মই কতো ফুৰিব নাযাওঁ একো মানে এনেকুৱা নোলাওঁ তো কি লৈ মই ব্লগ বনাম ঘৰত থাকি আৰু কিবা ব্লগ বনোৱা যায় নাই এনেকৈ মই ভাবিলোঁ আৰু মই যি বনাওঁ সেইটোকে দেখাই দিওঁ আজি কিছুমানে ভাবিব পাৰে ন মই কাম নাজানো সো দেখাই দিওঁ যে ৰান্ধিব পাৰোঁ মই ৰন্ধা বাঢ়া জানো বাচন ধুব জানো সব কামেই পাৰোঁ মই সব বস্তু ৰান্ধিব জানো যেহেতু বেংগলী ছোৱালী হয় ন পাৰিব লাগিব আৰু সবেই পাৰিব লাগিব ছোৱালী মানুহ কাম নহ'লে একোই নাই কাম কৰি খাব লাগিব ছোৱালী মানুহ সফালে গোল গোল ৰুটি পাপা কা পেচা গোল গোল মম্মি কি ৰুটি গোল গোল গান এটা আছে ন সেনেকুৱা গোল গোল হৈ গ'ল ৰুটিটো দেখিছে অলপ ৰেড ৰেড হ'লে ৰুটিটো ভাল লাগে সো মই ৰেড ৰেড কৰি বনাইছোঁ অলপ পুৰি নিদিব আকৌ কোনোবাই সো আকৌ বেলি কেনে আকৌ দিলোঁ আৰু বেলিব আছে সো মই কেমেৰাটো সেট কৰিব লাগিব এতিয়া সেট কৰি থওঁ কেমেৰাটো ক'বাত থব আকৌ কি কৰিম এতে বেলিব লাগি গ'লো এটা এটাকৈ বেলি আছো এটা এটাকৈ ভাজি আছো সো কিমান গোল গোলকৈ বেলি আছো মই আৰু বেলি বেলি ভাজি আছো ধুনীয়াকৈ সো এনেকৈ বেলি বেলি ভাজি থাকিম আৰু তো চাই থাকিব আগলৈ আৰু ব্লগটো কেনেকুৱা লাগে সবে কমেণ্ট কৰি এটা বস্তু বনাম এতিয়া দেখা পাইছে কি বস্তু বনালে ৱাও আৰু ইফালে ৰুটি চুটি বনাই মই মাইনাক কুলত লৈছোঁ মাইনাৰ কান্দা বাইদেউ ছোৱালী হয়তো বহুত সৰু আছে বেবিটো কান্দি আছে কাৰণে মই তাইৰ লগত কথা পাতি আছোঁ অলপমান সো এতিয়া মই আহি গ'লোঁ আকৌ ৰান্ধিবৰ কাৰণে এতিয়া মই লৈছোঁ দুটা ডাঙৰ ডাঙৰ ফুলকবি এতিয়া মই আলু বিলাহী কণী দি ফুলকবি দি তৰকাৰী বনাম আৰু ইফালে ফুলকবি কাটিবলৈ বহি গ'লোঁ ইফালে আলু লৈ লৈছোঁ ফুলকবি লৈ লৈছোঁ কটাৰী লৈ লৈছোঁ এতিয়া মই ফুলকবিটো পটাপট কাটিম আঞ্জাবোৰ কাটি লওঁ ধুনীয়াকৈ ফুলকবি ডাঠিকেইটা নিদিওঁ আৰু ফুলকবিটো দিম সো ফুলকবিটো ধুনীয়াকৈ চাই চিন্তি কাটি আছোঁ নহ'লে হাত কাটি যাব ন তো আগলৈ চাই থাকক মই এতিয়া কাটি ল'লোঁ
এইবোৰ কাটি লৈছোঁ এইটো থ'ম এতিয়া ধুই কেনে কুকাৰত দিম চিটি মাৰি ল'ম ঐ গাইছ ইফালে দালি হৈ আছে ইয়াতে ফুলকবি আলু কণী সিদ্ধ হৈ গৈছে দালি চম্বাৰ দিম আৰু চ' হৈ আছে মই ইয়াতে ৰখি আছোঁ ৱেইট কৰি আছোঁ কেতিয়া হয় এতিয়া আপোনালোকক দেখাম যে মই দালি কেনেকৈ বনালোঁ কণী চব্জি কেনেকৈ বনালোঁ চ' আপোনালোকে ৱেইট কৰি থাকক Sorry guys, samarin. Yan to natin yung voice. Paano dyan ka dito? Jaring pasta. Pasta. Yes. Ito pias to lang mga habang dito. Ito na habang dito. হৈ গৈছে এতিয়া দালিটো ঢালি দিওঁ ৰ'ব দালিটো ঢালি দিলোঁ দালিটো হ'ল মই কুকাৰৰ পৰা এইবোৰ ওলাই লওঁ এতিয়া কণী চব্জি বনাম চ' গাইজ মই ইয়াতে পিঁয়াজ কাটি ল'লোঁ ইয়াতে কণী ইয়াতে এইটো আৰু এইফালে কেৰাহী ৰেডি এই বিলাহীটো কাটিব লাগিব কণীটো ভাজিম তাৰপিছত পিঁয়াজ দিম তাৰপিছত বিলাহী দিম তাৰপিছত এইটো দিম তাৰপিছত মছলা দিম তো চাই থাকক এটা হাতটো হয়তো ইফালে কৰিব নোৱাৰোঁ কেমেৰা ধৰা মানুহ নাই এনেকৈ দেখাই আছোঁ চ' অলপ চলপকৈ দেখাই আছোঁ কষ্ট কৰি চাই থাকিব এইফালে কণী ফ্ৰাই কৰি আছোঁ চ' এতিয়া পিঁয়াজ দি দিলোঁ কণী ভজাৰ পিছত পিঁয়াজটো ফ্ৰাই হৈ গৈছে পিঁয়াজটো ফ্ৰাই হৈ গৈছে এতিয়া বিলাহী দিলোঁ বিলাহীটো ভাজি থাকক তাৰপিছত দিম আমি নিমখ তাৰপিছত দিম আমি হালধি মছলা কম খাওঁতো সেইকাৰণে অলপমান ৰেড চিলি আৰু অলপমান জিৰা গুড়া আৰু অলপমান ধনিয়া পাউডাৰ হৈ গ'ল এটা মিক্স এতিয়া আমি এইখিনি দিলোঁ মই সিদ্ধ কৰি লৈছোঁ মানে এইখিনি ভালকৈ আলুকেইটা অলপ হেৰি কৰি দিম মই মানে ভাঙি দিম যাতে চব্জিটো অলপ ঘন হওক ভালকৈ বহুতে পাতল চুল ভাল নাপায়তো মই এনেকৈয়ে বনাওঁ এইটো অলপ ফ্ৰাই কৰি লওঁ এতিয়া ইয়াতে অলপ গৰম পানী ঢালি দিম ধনিয়া থাকিলে ধনিয়াও দিলোঁ ধনিয়া নাই আৰু ইফালে কণীকেইটা দি দিওঁ ধনিয়া নাই কাৰণে ধনিয়া দিয়া নাই নহ'লে ধনিয়া দি দিলোঁ এতিয়া ঢাকি দিওঁ গেছটো অলপ কম কৰি দিওঁ চব হৈ গ'ল ইফালে গাখীৰ গৰম বহাইছোঁ কৰ্ণফ্লেক্স খাব
চব হৈ গ'ল এতিয়া খানা খোৱাৰ টাইম হয় খানা খাম আমি আৰু শুই যাম মই এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ ঘৰ যাই আছোঁ যিটো সন্ধিয়া হৈ গৈছে আন্ধাৰ মোক দেখাই যোৱা নাই চাগে ঘৰত যাম খোজকাঢ়ি ঘৰত যাব লাগিব অলপ খোজকাঢ়িব লাগিব তাৰপিছত টমটম পাম এতিয়া যাই আছোঁ খোজকাঢ়ি চাই থাকক আগলৈ হেই গাইজ মই ঘৰত আহি পালোঁ কেতিয়াবা আহি পাইছোঁ আহি কেনে মানে চেঞ্জ কৰিলোঁ চেঞ্জ কৰি কেনে বহি আছিলোঁ ব্লগ এডিট কৰি আছিলোঁ চ' আজি ব্লগটো কেনেকুৱা লাগিছে জাষ্ট মই এনেই মানে যি কৰিছোঁ দিনটো সেইটোৱে দেখালোঁ যদি ভাল লাগিছে মোৰ খানা বনোৱা ব্লগটো চ' এটা কমেণ্ট এটা শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ব্লগলৈকে অপেক্ষা কৰিব বহুত জলদি আহিব নেক্সট ব্লগ যিহেতু পূজাৰ শ্বপিঙৰ ব্লগ আহিব নেক্সট তো সকলোৱে সাজু থাকক মোৰ পূজাৰ কাপোৰ চাবৰ কাৰণে বেছি দামী কাপোৰ নলওঁ এনে চিম্পল কাপোৰ ল'ম সেইটোৱে দেখাম বাৰু আৰু কি লওঁ চাই থাকিব চ' বাই বাই সকলোৱে ভালে থাকক আহি আছোঁ নেক্সট ব্লগত